গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, সকলো নিশ্চয় চবৰে ভাল। মই ভালে আছোঁ। আজি ৰাতিপুৱাই ধুনীয়া এটা ব্লগটো আৰম্ভ কৰি দিছোঁ আৰু এতিয়া টাইমটো কেইটা হ'ল জানানে? 6:15। বনাম আৰু সময় নাপায় গাইজ, কি কৰিম? এটা কাম কৰোঁতে ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰোঁ। আৰু মোৰ ভিডিঅ' যদি ভাল পায় ভাল লাগে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভাল নালাগে যদি কি ক'ম আৰু ভুল নকৰোঁ, যাক ভাল লাগে তেওঁলোকসকলে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সেয়াই আৰু গাইজ আৰু দেখিছেনে চৰাইবোৰ ইমান উৎপাত কৰি আছে মোৰ গাহৰি নহয় দেই, এইটো গাহৰি বাহিৰৰ হয়। তো মোৰ ছাগলী আছিল, ছাগলীয়ে মোৰ এইটো গাহৰি বাহিৰৰ হয়। আৰু চৰাইখিনি মাহঁতৰ মায়ে বহুত যত্ন কৰি চৰাই পুহি আছোঁ। আৰু গাইজ আজিৰ ভিডিঅ' ইমানলৈকে আছিল। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, নতুনকৈ আহিবলগীয়া ভিডিঅ'বোৰ চাবলৈ। আৰু তেনেধৰণৰ মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। গাইজ এইখিনিৰ পৰা অনুৰোধ কৰি আছোঁ।